জয়াল নিশাৰ নিশব্দত ভাহি অহা কণ্ঠ, ছায়াবোৰত প্ৰেতাত্মাৰ কিৰিলি, চুলি মেলি হাঁহি থকা মৃন্ময়পুৰৰ চাৱনিত মগ্ন ত্ৰিদেৱৰ ভয়াৰ্ত পক্ষ, আধাৰৰ স্তব্ধ প্ৰকৃতিৰ নব্য ৰূপ, অচিন সাক্ষীৰ দৃষ্টিত বৃক্ষৰ ভূমিকা, নিজান আকাশৰ নিৰ্জু পক্ষীৰ বজ্ৰময় চিঞৰত কম্পিত কাল, কম্পিত প্ৰাণ, কম্পিত ধ্যান, অস্বীকাৰযোগ্য প্ৰমাণত পাতালৰ সন্ধান, সক্ৰিয় হৈ পৰা পাতাল ভূমিত প্ৰেতাত্মাৰ নৃত্য গান, সঞ্জীৱনীত উজ্জীৱিত ভৌতিকতাৰ প্ৰাচীন জ্যোতিষ্মান, মাজনিশাৰ ফেঁচাতিৰ জটিল স্থিতিত নিদ্ৰাহাৰা মনুষ্যৰ আৰ্তনাদ, অমৰত্বৰ সন্ধানত মগ্ন সাধকৰ কলা বিস্ময়ী জ্ঞান, আদিত্যৰ ৰেঙনিত সমাপ্তি হ'ব প্ৰেতাত্মাৰ বিশেষ ধ্যান। নিশাৰ ভ্ৰমণৰ অভিজ্ঞতাত আপ্লুত ত্ৰিদেৱ, বিশ্বাস অবিশ্বাস, সত্য অসত্যৰ ব্যাখ্যাত সাৰথি হ'ল বিবেক।